Hello guys, welcome to my YouTube channel. So আপোনালোকলৈ কেইটামান ইন্টাৰেষ্টিং ফেক্টছ লৈ আনিছো। So ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। ফেক্টছ নম্বৰ 1, নিউজিলেণ্ডৰ নৰ্থ আইচলেণ্ডত এডোখৰ ঠাই আছে যি ঠাইডোখৰ নামটো 85টা লেটাৰৰ দীঘল। এই ঠাইডোখৰৰ নামটো বিশ্বৰ আটাইতকৈ দীঘল নামৰ ঠাই হিচাপে গিনিজ বুকত ৰেকৰ্ড আছে। ফেক্টছ নম্বৰ 2, ড্ৰেগন ব্ৰিথ চিলি পিপাৰ নামৰ ভোট জলকীয়াই আপোনাৰ প্ৰাণো ল'ব পাৰে। এই জলকীয়া খোৱাৰ লগে লগে মানুহৰ বডিত এটা এনাফাইলেটিক শ্বকৰ সৃষ্টি কৰে, যাৰ ফলত শ্বাস-প্ৰশ্বাসৰ বাটত জ্বলন পূৰণ হয় আৰু এই শ্বাস-প্ৰশ্বাসৰ বাট বন্ধ হৈ যায়, যাৰ ফলত এজন ব্যক্তিৰ মৃত্যু হ'ব পাৰে। ইণ্টাৰেষ্টিং কথাটো হ'ল যে এই জলকীয়া খাবৰ বাবে নহয়, মেডিকেল ইউজ কৰিবৰ বাবে চাইণ্টিষ্টে ডেভেলপ কৰিছে। সঁচাকৈ এটা ইণ্টাৰেষ্টিং ফেক্ট। ফ্ৰান্স হৈছে বিশ্বৰ আটাইতকৈ বেছি টুৰিষ্টে ভ্ৰমণ কৰা দেশ, অৰ্থাৎ বিশ্বৰ বেছিভাগ মানুহৰ প্ৰথম পচন্দ হৈছে ফ্ৰান্স। আৰু ফ্ৰান্স এখন এডভান্স আৰু বিউটিফুল কাণ্ট্ৰি, সেয়েহে সকলো মানুহে ফ্ৰান্সক পচন্দ কৰে আৰু মোৰো প্ৰথম পচন্দ ফ্ৰান্স। আপোনাৰ কি কমেণ্ট ছেকশ্যনত জনাব। ইণ্ডোনেছিয়া পৃথিৱীৰ আটাইতকৈ চুটি মানুহৰ দেশ, অৰ্থাৎ পৃথিৱীৰ আটাইতকৈ চুটি মানুহ পোৱা যায় ইণ্ডোনেছিয়াত। ইণ্ডোনেছিয়াত এভাৰেজ এডাল্ট হাইট হৈছে 5 ফুট 1 ইঞ্চ। ইণ্ডোনেছিয়াৰ পাছত চুটি মানুহ পোৱা যায় বলিভিয়াত 5 ফুট 2 ইঞ্চ আৰু আটাইতকৈ ওখ মানুহ পোৱা যায় নিডাৰলেণ্ডত ডাটছ পিপুল, এভাৰেজ হাইট 6 ফুট 6 ফিট। সঁচাকৈ এটা ইণ্টাৰেষ্টিং ফেক্ট। আৰু আপোনাৰ হাইট কিমান কমেণ্ট ছেকশ্যনত জনাব। পৃথিৱীত আটাইতকৈ কম টেম্পাৰেচাৰ ৰেকৰ্ড কৰা হৈছিল এণ্টাৰ্কটিকাত -144 ফৰেনহাইট, অৰ্থাৎ -97 ডিগ্ৰী চেলচিয়াছ। এই ঠাণ্ডাৰ অনুমান এনেকৈ কৰক যে এই ঠাণ্ডাত আপুনি কিছু ক্ষণৰ কাৰণেও থাকিলেও আপোনাৰ লাংছত ব্লিডিং হ'ব পাৰে আৰু যাৰ ফলত আপোনাৰ মৃত্যু হ'ব পাৰে। আপুনি মই বাস কৰা এই পৃথিৱীত 4 কোৱাড্ৰিলিয়ন বেক্টেৰিয়া আছে, অৰ্থাৎ বেক্টেৰিয়া পোৱা যায়। 1 কোৱাড্ৰিলিয়নত 1000 ট্ৰিলিয়ন থাকে, অৰ্থাৎ 1000 ট্ৰিলিয়নে 1 কোৱাড্ৰিলিয়ন। আপুনি মই ইউজ কৰা ফেচবুকত যিমান ইউজাৰ্ছ আছে 3খন দেশৰ জনসংখ্যা, চাইনা, US আৰু ব্ৰাজিলৰ জনসংখ্যাক মুঠ কৰিলেও ফেচবুকৰ ইউজাৰ্ছ বেছি হ'ব। আমাৰ এই পৃথিৱীৰ অ'জন লেয়াৰ প্ৰতি 50 বছৰৰ পাছত ফুল ৰিকভাৰী হয়, অৰ্থাৎ অ'জন লেয়াৰ সম্পূৰ্ণ সুস্থ হৈ উঠিবলৈ 50 বছৰ সময় লয়। সেয়েহে এয়াৰ পলিউশ্যনৰ পৰা বিৰত থাকিব লাগে। পৃথিৱীৰ টকিঅ' চহৰখন 37 মিলিয়ন বাসিন্দাৰে পৃথিৱীৰ আটাইতকৈ ডাঙৰ চহৰ। আৰু পৃথিৱীৰ কেৱল 2খন দেশতে কোকা-কোলা অফিচিয়েলি এতিয়াও বেন হৈ আছে, তাত কোকা-কোলা পোৱা নাযায়। সেই দেশ দুখন হৈছে নৰ্থ কোৰিয়া আৰু কিউবা। চ' ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব।